নমস্কাৰ মই অনন্যাই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈকে আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে আৰু আজিৰ ৰেচিপিটো হৈছে মুছন্দাৰী শাকেদি মাছৰ জোল আৰু মাছৰ জোলখনো মই কেনেকৈ বনাওঁ হেতু আপোনালোকক মই দেখাই থাকিম সো আপোনালোকেও বনাবলৈ ঘৰত ট্ৰাই কৰিব আজি ভিডিওটো আৰম্ভ কৰোঁ তেতিয়াহলে বলক আমি ভিডিওটো আৰম্ভ কৰোঁ এয়া লৈছোঁ মুছন্দাৰী শাক আৰু মুছন্দাৰী শাকৰ লগত এয়া পিয়াজ মই 3টা আদা নহৰু আৰু জলকীয়া লৈছোঁ আৰু মোৰ তাত মাছ আছে এইখিনি মাছ আৰু এইখিনি মাছ মই ফ্ৰাই কৰি লম কেৰাহী এটা গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছত মই মাছখিনি ইয়াতে দি দিম আৰু ফ্ৰাই কৰি লম ভালদৰে এয়া চাওক মাছখিনি ফ্ৰাই হৈ গ'ল আৰু এতিয়া অকমান কেৰাহীটোৰ যিখিনি তেল আছে ইয়াতে মই ইয়াতে বেছি মছলা নালাগে আৰু এই তেলখিনি গৰম হৈছে আৰু ইয়াতে অকমান মই পাঁচফোৰণ দিছোঁ যিখিনি আমি ফুৰণ বুলি কওঁ এই ফুৰণখিনি দিছোঁ আৰু অকমান হেতাখনেৰে লৰাই দিম আৰু ইয়াতে মই যিখিনি কাটিছিলোঁ পিয়াজ আৰু এয়া পিয়াজ আৰু ভালদৰে পিয়াজখিনি তেলখিনিৰ লগত লৰাই থাকিম আৰু লগতে মই আদা নহৰুখিনি যি দেখাইছিলোঁ এয়া মই পেষ্ট বনাই লৈছোঁ আৰু এইখিনিও দি দিলোঁ আৰু ভালদৰে হেতাখনেৰে আকৌ পিয়াজৰ লগত লৰাই দিম চাওক পিয়াজখিনি অকমান ভজা হৈছে আৰু তাৰ পিছত যিখিনি শাক আছিলে মুছন্দাৰী এইখিনি মই ইয়াতে দি দিলোঁ শাকখিনি অলপ মই কাটি লৈছোঁ কটাৰীৰে আৰু এতিয়া ভালদৰে এইখিনি শাকখিনিৰ লগত লৰাই দিম আৰু এই শাকটো বনৌষধি হয় ইয়াত বিভিন্ন ধৰণৰ আৰু এইখিনি এতিয়া ভালদৰে লৰাই দিম এয়া চাওক শাকখিনি একদম নোহোৱা হৈ গৈছে এইখিনি চাওক একদম পিয়াজখিনিৰ লগত পুৰা মিক্স হৈ গৈছে নোহোৱাই হৈ গৈছে আৰু ইয়াতে মই হালধি আৰু নিমখ সোৱাদ অনুসৰি দিলোঁ আৰু এইখিনি এতিয়া ভালদৰে হেতাখনেৰে লৰাই থাকিম
এয়া চাওক ভজা ভজা হৈ গৈছে আৰু ইয়াতে অকণমান মই পানী দি দিম। এয়া পানী দিলোঁ আৰু এতিয়া ভালদৰে পানীখিনিৰ লগত লৰাই থাকিম। মই এই আঞ্জাখন বেছি পনীয়া নকৰোঁ, মানে অলপ পানী বেছি নিদিওঁ, ইয়াতে অকণমানে পানী দিছোঁ। আপোনালোকক যদি পানী বেছিকৈ দি খাব বিচাৰে তেতিয়াহ'লে বেছিকৈও দিব পাৰে। আৰু এনেকৈ মই ভজা মাছ কেইটুকুৰা, মাছ পিচ কেইপিচ ইয়াতে দি দিলোঁ আৰু এতিয়া অকণমান উতলিবলৈ দিম আৰু উতল অহাৰ পিছতে সেয়া আঞ্জাখন সুন্দৰভাৱে হৈ যাব আৰু খাব পৰা হ'ব। আপোনালোকেও এনেকৈ ঘৰত বনাবলৈ ট্ৰাই কৰিবচোন, কেনেকুৱা হয় কমেণ্ট ছেকশ্যনত মোক জনাই দিব। লগতে এই শাকবিধে আপোনালোকৰ বিভিন্ন ধৰণৰ বেমাৰৰ পৰা, ৰোগৰ পৰা দূৰ কৰিব পাৰে। এই শাকবিধ আপোনালোকে মুছন্দৰী শাকবিধ হৈছে বনঔষধি শাক হয় আৰু ই বিভিন্ন ধৰণৰ ৰোগৰ সমস্যা নিৰ্মূল কৰে আৰু আপোনালোকে এনেকৈ বনাই খাব পাৰে। এয়া চাওক আঞ্জাখন সম্পূৰ্ণভাৱে ৰেডি হৈ গ'ল, খাব পৰা হ'ল। চ' ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব, শেষত বেল আইকনটো দবাই দিব।